ধূলি-বালি আৰু প্ৰদূষণে ছালৰ সতেজতা নোহোৱা কৰি দিয়ে। বজাৰত পোৱা বিউটি প্ৰডাক্টবোৰ দামী হয় আৰু কেমিকেল মিশ্ৰিত এই প্ৰডাক্টবোৰ ব্যৱহাৰৰ ফলত ছাইড এফেক্টও হোৱা দেখা যায়। গতিকে ইমান ৰিস্ক লোৱাতকৈ মই লৈ আহিছোঁ শৰীৰ আৰু মুখৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে কিছুমান ঘৰুৱা উপায়। তেন্তে ফ্ৰেণ্ডছ, আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এগিলাচ বিলাহী ৰসৰ লগত সামান্য মৌ মিহলি কৰি খালে শৰীৰৰ চেহেৰা পকা বিলাহীৰ দৰে অতি সুন্দৰ হোৱা দেখা যায়। পকা আম গৰুৰ গাখীৰৰ লগত খালে গাৰ বৰণ উজ্জ্বল হয়। ৰাতিপুৱা একোটাকৈ সুমথিৰা টেঙাৰ ৰস খালে গাৰ ছাল নিমজ আৰু ৰং প্ৰায় সুমথিৰা টেঙাৰ দৰে হয়। সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত ই বিশেষ প্ৰযোজ্য। চকুৰ উজ্জ্বলতা আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ কাৰণে ৰাতিপুৱা 50 গ্ৰামকৈ তিল খাই এগিলাচ ঠাণ্ডা পানী নিয়মীয়াকৈ খাব লাগে। গা ধোৱাতে চুলিত জবা ফুল 10 বাৰ পিহি কিছু সময় সানিলে চুলিৰ উজ্জ্বলতা বৃদ্ধি পায়। গা ধোৱাৰ পূৰ্বে কেঁচা হালধিৰ ৰস ছালত সানিলে গাৰ ছাল সুন্দৰ হয় আৰু ছালৰ ৰোগ প্ৰতিৰোধ কৰে। নাৰীৰ স্তনদয়ে সৌন্দৰ্য বৃদ্ধি কৰে। এই স্তনদয়ে ৰোগমুক্ত আৰু আকৰ্ষণীয় কৰিবৰ কাৰণে নিয়মীয়াকৈ বিশুদ্ধ মিঠাতেলেৰে মালিচ কৰিব লাগে। তদুপৰি মোৱা আলু, হতমূলৰ আলু, কলমৌ শাক, তিল যথেষ্ট পৰিমাণে খোৱা উচিত। শৰীৰ অতি শকত আৰু শৰীৰৰ ওজন বেছি হ'লে আহাৰ খোৱাৰ পাছত নেমুৰ ৰস নিয়মীয়াকৈ খালে শৰীৰৰ গঠন স্বাভাৱিক হয় আৰু ওজন কমে। চকুত গোল নেমুৰ ৰস দিলে চকু উজ্জ্বল হয় আৰু চকুৰ কেটাৰেক্ট প্ৰতিৰোধ কৰে। গাৰ ছালত নেমুৰ ৰস সানিলে ছাল নিমজ আৰু সুন্দৰ হয়। নেমুৰ ৰস ৰাতিপুৱা খালেও যথেষ্ট উপকাৰ হয়। মৌৰ লগত কণীৰ কুহুম আৰু পিঠাগুড়ি মিহলাই মলমৰ দৰে মুখত ঘঁহি কিছু সময়ৰ পাছত মুখ ধুই পেলালে মুখৰ বিভিন্ন দাগ উঠি যায় আৰু মুখৰ ছাল অতি নিমজ হয়। জেতুকা পাতৰ ৰস হাতৰ তলুৱা আৰু নখত লগালে বিভিন্ন ৰোগৰ পৰা তলুৱা আৰু নখক ৰক্ষা কৰে আৰু সৌন্দৰ্য বৃদ্ধি কৰে। শুকান ছালত চন্দনৰ গুড়া, আটা আৰু কণী মিহলি কৰি ছালত সানিলে ছাল নিমজ হয়। মুখৰ সৌন্দৰ্য বৃদ্ধি আৰু ছাল পৰিষ্কাৰকৈ ৰাখিবলৈ একাপ দৈত 2 চামুচ নেমুৰ ৰস বা সুমথিৰা টেঙাৰ ৰস মিহলি কৰি মুখত 2 মিনিট প্ৰলেপ দি তিতা কাপোৰেৰে মোহাৰিব লাগে। মুখৰ ছাল মিহি কৰিবলৈ হ'লে 2 চামুচ গাখীৰত 1 চামুচ দৈ মিহলি কৰি তাত 1 চামুচ গোলাপ জল দি ফেটি মুখত সানিব লাগে। মুখৰ শালমইনাৰ দাগ উঠাবলৈ ৰাতি শোৱাৰ আগতে মুখত পদিনাৰ ৰস সানি ৰাতিপুৱা ঠাণ্ডা পানীৰে ধুব লাগে। ৰঙা চাহৰ পানীত অলপ নেমুৰ ৰস মিহলি কৰি গা ধোৱাৰ পূৰ্বে চুলিত সানিলে চুলি উজ্জ্বল, কোমল আৰু ধুনীয়া হয়। মাটিমাহ পিহি বা ঔটেঙাৰ বিজলেৰে মূৰ ধুলে চুলিৰ সৌন্দৰ্য বৃদ্ধি পায়। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।